বেছি কথা কোৱা মানুহবোৰ যেতিয়া হঠাৎ চুপ হৈ যায় তেতিয়া বুজিব লাগিব তাৰ জীৱনৰ পৰা বিশেষ কিবা হেৰাই গৈছে। প্ৰথমে নিজৰ কেৰিয়াৰ বনাওক, তাৰপিছত ভালপোৱাক সময় দিয়ক। কাৰণ আজিৰ দিনত মানুহ তাৰ লগতে থাকিব পছন্দ কৰে যাৰ এটা ভাল ভৱিষ্যত আছে। তুমি তাৰ কাষতে সুখী হ'বা যিয়ে তোমাক পোৱাৰ বাবে অপেক্ষা কৰে, তাৰ কাষত নহয় যাক পাবলৈ তুমি অপেক্ষা কৰা। কি অদ্ভুত জীৱন, এদিন মৰাৰ বাবে বহুদিন জীয়াই থাকিব লাগে। জীৱনত কিবা থাকক বা নাথাকক, কিন্তু এনেকুৱা এজন থকা দৰকাৰ যাৰ কাষত মানসিক শান্তি পোৱা যায়, যাৰ কাষত বহিলে গোটেই দিনৰ ভাগৰ নাইকিয়া হয়। হাঁহিবোৰ সকলোৰে বাবে হ'ব পাৰে, কিন্তু চকুৰ পানী বিশেষ এজন ব্যক্তিৰ বাবেহে পৰে। নিজৰ শাৰীৰিক প্ৰয়োজনতকৈ বেছি নখজুৱাবা, কাৰণ সেয়াটো মাটিৰ লগত মিহলি যাব। সজালে নিজৰ চৰিত্ৰ সজোৱা, কাৰণ মৃত্যুৰ পাছতো মানুহে তোমাক স্মৰণ কৰিব। এই পৃথিৱী এৰি সকলোৱে গুচি যাব লাগিব, মাথো যোৱাৰ ধৰণটোহে হ'ব ভিন্ন। কোনোবা যাব হাঁহি, কোনোবা যাব হহুৱাই, কোনোবা যাব কান্দি আৰু কোনোবা যাব কন্দুৱাই। কোনোবাই এৰি গৈছে বুলি তাৰ বাবে ভাঙি পৰি লাভ নাই, চিৰদিন কোনেও কাৰো কাষত নাথাকে। এনেকুৱা এজনক ভাল পোৱা যিয়ে তোমাৰ সৌন্দৰ্যতকৈ তোমাৰ মনটোক বেছি ভাল পায়। ভাঙি যোৱা সকলো বস্তুৱে বহুত কষ্ট দিয়ে, সেয়া মন হওক বা টোপনি, বিশ্বাস হওক বা আশা। সময় সেই আগৰ দৰেই আছে, কিন্তু আগৰ দৰে সেই আনন্দ নাই। ভাল ছোৱালীৰ 5টা বৈশিষ্ট্য। অলপতে খং উঠে, খং উঠিলে মাথা ঠিক নাথাকে। মুখৰ ওপৰত উচিত কথা কৈ দিয়ে। অতি সহজে মানুহক আপোন কৰি লয়। কাৰোবাৰ কষ্ট দেখিলে নিজে কান্দি দিয়ে। কোনোবাই অলপ মিঠা কথা ক'লে তাৰ লগত নিজৰ সকলো প্ৰকাশ কৰি দিয়ে। জীৱনত টকাৰ প্ৰয়োজন তাতকৈও বেছি প্ৰয়োজন ভাল মনৰ মানুহ হোৱা। মনৰ পৰা যিসকলে ভালে আছো বুলি কয়, খবৰলৈ চোৱা সিহঁতেই ভালে নাই। মায়া, ভালপোৱা আৰু আৱেগ, এই 3টা বস্তু যিসকলৰ মাজত আছে তেওঁলোকে মানুহৰ পৰা বেছি কষ্ট পায়। কাৰোবাক হেৰুৱাৰ পাছত যদি বুকু ছটফটাই থাকে, উশাহ বন্ধ হৈ যায়, চকুত পানী আহে, তেতিয়া বুজিবা তুমি তাক বহুত ভাল পোৱা। ভালপোৱাত কিবা থাকক বা নাথাকক, বিশ্বাস থকাটো বহুত জৰুৰী। কথা নহ'লেও, দেখা নহ'লেও ভালপোৱা পাব পাৰি, কিন্তু বিশ্বাস ভাঙি গ'লে সেই ভালপোৱা ধৰি ৰাখিব নোৱাৰি। সময় আৰু ভাগ্যই যেতিয়া মানুহক ঠগি যায়, তেতিয়া মানুহ অন্য কোনোবাই ঠগিলেও আৰু নাকান্দে। সময় সলনি হয়, মানুহ সলনি হয়, মাথো সলনি নহয় প্ৰিয়জনে দিয়া দুখৰ স্মৃতিবোৰ। জোৰ কৰি কাৰো আপোন নহ'বা, অৱহেলাৰ বাহিৰে একো নোপোৱা। মানুহে অজানিতে তাকেই ভাল পাই পেলায়, যাক তেওঁ কেতিয়াও নিজৰ কৰিব নোৱাৰে।